বেমাৰ আজাৰ বা অসুখ বিসুখ আমাৰ জীৱনৰ এনে এক নিষ্ঠুৰ সত্য যে তাৰ পৰা পৰিত্ৰাণৰ কোনো উপায় আমাৰ নাই। নিজৰ লগতে পৰিবাৰ বা স্বামী, ল'ৰা ছোৱালী, পিতৃ মাতৃ, আত্মীয় কুটুম্বৰ অসুখৰ বাবে সততেই আমি চিকিৎসকৰ কাষ চাপিব লগা হয়, হাস্পতালত ভৰ্তি হ'ব লগা হয়। ঔষধ আমাৰ নিৰাময়ৰ চাবিকাঠি। ঔষধ অবিহনে আমি অচল। বহু সময়ত অস্ত্ৰোপচাৰ হয় আমাৰ জীৱনৰ বাবে অপৰিহাৰ্য। নকলেও সৰ্বজন বিদিত যে অসুখৰ নামত হাজাৰ হাজাৰ বা লাখ লাখ টকা আমি ব্যয় কৰিব লগা হয়। বহুতে আনকি জীৱন বচাবলৈ ধাৰ কৰিব লগা হয় বা মাটি বাৰী সম্পত্তি বিক্ৰী কৰিব লগা হয়। এয়াই বাস্তৱ সত্য। কিন্তু সামান্য সচেতনতা, সামান্য সজাগতাই এই ক্ষেত্ৰত আমাক বহু সকাহ দিব পাৰে। নিউজ 24 আৱাৰ্ছৰ তৰফৰ পৰা আমি আজি আপোনালোকক জনাব খুজিছোঁ এক অভিলাষী আঁচনিৰ কথা, যাৰ দ্বাৰা আপুনি বহু পৰিমাণে উপকৃত হ'ব পাৰে। ইয়াৰ বাবে আপুনি বিশেষ একো কৰিবই নালাগে, মাত্ৰ হ'ব লাগে এই আঁচনিৰ সদস্য। তাৰ বিপৰীতে আপুনি পাব অলেখ সুবিধা। ইংলেণ্ডত কৰ্মৰত অসম সন্তান ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰম্ভ কৰা ই এক সুন্দৰ পদক্ষেপ। অসমৰ ৰাইজক কম খৰচত উন্নতমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ সপোন লৈ ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মাই বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক লৈ গঠন কৰিছে অসম হেল্থ কেয়াৰ ছ'চাইটি লিমিটেড নামৰ এক সমবায় সমিতি। অধ্যাপক উমেশ শৰ্মাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা এই স্বাস্থ্যসেৱা সমিতি সম্পৰ্কে ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মাৰ মুখেৰে শুনক। আছাম হেল্থ কেয়াৰ Co-operative ছ'চাইটি ৰাইজৰ দ্বাৰা গঢ়ি উঠা এটা অনুষ্ঠান। আজি আমাৰ 3 বছৰ সম্পূৰ্ণ হৈ গ'ল। আমি 4ৰ্থ বৰ্ষত অনুষ্ঠানটোৱে ভৰি দিছে। স্বাস্থ্য খণ্ডত সমবায়ৰ ধাৰণাটো একেবাৰে এটা নতুন ধাৰণা, কিন্তু সমবায়ে দৰাচলতে বহু ধৰণৰ কাম কাজ কৰিব পাৰে। আপোনালোকে জানে সমবায়ে বহু ব্যৱসায়িক খণ্ডত সমবায়ে ভাল কাম কৰি আছে। গতিকে স্বাস্থ্য খণ্ডতো সমবায়ে ভাল কাম কৰিব পাৰে আৰু তেনে এটা ধাৰণা লৈয়েই ৰাইজৰ উদ্যোগত এই অনুষ্ঠানটো গঢ়ি উঠিছিলে। বৰ্তমান আমি কি কৰিছোঁ, আমি ৰাইজক সংগঠিত কৰিছোঁ। আজি প্ৰায় আমাৰ 7,000 হিতাধিকাৰী সদস্য আছে আৰু এই সদস্যসকলৰ জোৰত, এই সদস্যসকলৰ বলত বলীয়ান হৈ আমি বিভিন্ন ব্যক্তিগত খণ্ডৰ আমি স্বাস্থ্যসেৱা আগবঢ়োৱা প্ৰতিষ্ঠানবিলাকৰ লগত আমি এক মিত্ৰতা স্থাপন কৰিছোঁ, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ। বৰ্তমান নতুন দিল্লীৰ এপ'ল' মেডান মেডিচিটি এই আঁচনিৰ অন্তৰ্ভুক্ত। গুৱাহাটীৰ সকলো আগশাৰীৰ হাস্পতাল, ডায়েগনষ্টিক চেণ্টাৰ আৰু ফাৰ্মাচী ইয়াৰ অন্তৰ্ভুক্ত। আপুনি যদি এই সমিতিৰ সদস্য হয় তেন্তে আপুনিও লাভ কৰিব বহুতো আকৰ্ষণীয় ৰেহাই। সমিতিখনৰ CEO ডক্টৰ সুজিত বৰ্ধনে আমাক এইদৰে কয়। মূল উদ্দেশ্য হৈছে আমাৰ কোৱালিটি হেল্থ কেয়াৰ ছাৰ্ভিচ এট এ ডিছকাউণ্টেড ৰেট। ৰেহাই মূল্যত ৰাইজক উন্নত আৰু উত্তম স্বাস্থ্যসেৱা প্ৰদান কৰা। আৰু এই মেম্বাৰশ্বিপ কাৰ্ডৰ কাৰণে পৰিয়ালৰ মুৰব্বীজনে আমাক লাইফ টাইম মেম্বাৰশ্বিপৰ কাৰণে 500 টকা দিব লাগিব আৰু তেওঁৰ ডিপেণ্ডেণ্টসকলে 300 টকাকৈ দিব লাগিব। আৰু এই মেম্বাৰশ্বিপ কাৰ্ডখন লোৱাৰ পিছত আপোনালোকে আমাৰ লগত টাই আপ থকা দিল্লী, গুৱাহাটী আৰু ৰাজ্যৰ বিভিন্ন হস্পিটেল, ফাৰ্মাচী আৰু ডায়েগনষ্টিক চেণ্টাৰবিলাকত আপোনালোকে ৰেহাই মূল্যত সেই সেৱাবিলাক ল'ব পাৰিব। মোৰে এগৰাকী বন্ধু, তেওঁক মই অনুৰোধ কৰি মেম্বাৰশ্বিপ দিছিলোঁ। মেম্বাৰশ্বিপ লোৱাৰ তেওঁ 500 টকাৰ মেম্বাৰশ্বিপ লৈছিল। মই নামটো এই মুহূৰ্তত কৈ দিব খোজা নাই, তেওঁৰ ব্যক্তিগত অনুমতি নোহোৱাকৈ। কিন্তু তেওঁ দিল্লীত যেতিয়া এটা সৰু অপাৰেশ্যন কৰিব গ'ল, মেদান্তাত তেওঁৰ গোটেই যি বিলৰ পৰিমাণ হ'ল, আমাৰ কাৰ্ডখন দেখুওৱাৰ লগে লগে তেওঁক সেই বিলৰ পৰা 22,000 টকাৰ ৰেহাই কৰি দিলে। আমাৰ মেম্বাৰসকল যথেষ্ট সন্তুষ্ট আমাৰ ছাৰ্ভিচত আৰু তেওঁলোকে 500 টকাৰ কাৰ্ডখন লৈয়ে বিভিন্ন সময়ত ব্লাড টেষ্ট হওক, এক্সৰে হওক, MRI হওক, হস্পিটেলত ইনডোৰ ফেচিলিটি হওক, আউটডোৰ ফেচিলিটি হওক, আমাৰ লগত এম্পেনেল্ড ফাৰ্মাচীবিলাকৰ পৰা দৰৱ ক্ৰয় কৰাতে হওক, বিভিন্ন ধৰণে তেওঁলোক উপকৃত হৈছে। ইতিমধ্যে প্ৰায় 7,000 সদস্যৰে এই স্বাস্থ্যসেৱা সমিতি গা কৰি উঠিছে। গুৱাহাটীৰ গুৱাহাটী ক্লাব অঞ্চলত স্থাপন হৈছে ইয়াৰ মুখ্য কাৰ্যালয়। এই হেল্থ কেয়াৰ সমিতিৰ সদস্য হৈ উপকৃত হোৱা এগৰাকী ব্যক্তিয়ে এইদৰে ক'লে।
এবাৰ মোৰ এটা প্ৰব্লেম হোৱাৰ কাৰণে ডাক্তৰৰ তাত গৈছিলোঁ ডাক্তৰে এডভাইচ কৰিলে মই আয়ুষ সুন্দৰমত সেই পৰীক্ষাখিনি কৰাব লাগে একৰ্ডিংলি মই আয়ুষ সুন্দৰম গুচি গ'লোঁ ৰাতিপুৱা গৈ যেতিয়া আয়ুষ সুন্দৰম মই টেষ্টখিনি কৰালোঁ চেম্পুল লোৱাৰ পিছত তেওঁলোকে মোক বিলটো দিলে যে ৩,৯০০ টকা এটা বিল দিলে সেই বিলটো মই লোৱাৰ সময়ত তেওঁক যেতিয়া পে'মেণ্ট কৰিবলৈ আগবাঢ়িলোঁ সেই সময়ত মই যেতিয়া অনলাইন পে'মেণ্ট কৰিব গৈছিলোঁ তেতিয়া মই কাৰ্ডখন মোৰ পকেটত পাই তেতিয়া সুধিলোঁ তেওঁলোকে এইখন কাৰ্ড আপোনালোকে একচেপ্ট কৰে নেকি তেওঁলোকে ক'লে হয় আমি কৰোঁ আপুনি আগতেই ক'ব লাগিছিল বিলটো বনাই দিলোঁ অলৰেডি 3,900 তেতিয়া মই কাৰ্ডখন দিয়াৰ পিছত তেওঁলোকে মোক বিলখন নতুন বিল বনাই দিলে আৰু বিলখনৰ এমাউণ্ট আহি গ'ল প্ৰায় 2,150 মান আহিলে মই দেখিলোঁ প্ৰায় 45% ডিছকাউণ্ট পাইছোঁ ইট ৰিয়েলি এটা বিগ ডিছকাউণ্ট বিশেষকৈ আমাৰ যিসকল প্ৰাইভেট বা PSCত চাকৰি কৰা যিসকল এমপ্লয়ী আছে যিসকল ESICৰ আওতাত নাই সেইসকল এমপ্লয়ী এই কাৰ্ডৰ এটা ভাল বেনিফিট ল'ব পাৰে মাত্ৰ 500 টকাৰে আজীৱন সদস্য ভৰ্তিৰ এই সুযোগ প্ৰকৃততে বিৰল 500 টকা এটা ন্যূনতম ধনৰাশি কিন্তু ইয়াৰ দ্বাৰা লাভ কৰিব পৰা সুবিধাৰ সীমা নাই শুনকচোন আন এজন হিতাধিকাৰী ডক্টৰ পলাশ পাঠকৰ মন্তব্য কিছুদিন আগতে মোৰ মা এডমিট হৈছিলে আয়ুৰ চন্দ্ৰা হস্পিটেলত আৰু যেতিয়া তেখেতৰ বিল দিবলৈ সময় হৈছিলে তেতিয়া মই আপোনাৰ এই কাৰ্ডখন দেখুৱাইছিলোঁ মই গোটেই ফেমিলিৰ গোটেইকেইজনে মিলি পেলাই আমি এই কাৰ্ডখন বনাইছোঁ আপুনি আচৰিত হ'ব জানি পেলাই যে এই কাৰ্ডখন দেখুৱাৰ লগে লগে এপ্ৰক্সিমেট মোৰ 10,000 ৰুপিজ মোৰ লেছ কৰি দিয়া হৈছিলে ইভেন আমি তেখেতৰ মেডিচিন কিনিবৰ সময়তো যিবিলাক কিছুমান ফাৰ্মাচীত এই কাৰ্ডখন মই দেখুৱাইছিলোঁ য'ত আমাৰ মেডিচিনবিলাক কিনোতেও আমি বহুতখিনি ডিছকাউণ্ট পাইছিলোঁ কৰ্তব্য যে এখন স্থায়ী চিকিৎসালয় স্থাপন কৰি কম খৰচত অসমৰ ৰাজ্যক অত্যাধুনিক চিকিৎসা সেৱা প্ৰদানৰো সপোন আছে এই সমিতিৰ লগতে নিজস্ব এম্বুলেন্স সেৱা ডায়েগনষ্টিক চেণ্টাৰ আদিও স্থাপন কৰিব তেওঁলোকে মই আহ্বান জনাইছোঁ আমাৰ আপোনালোকে হিতাধিকাৰী সদস্য হওক আৰু এবাৰ সদস্যভুক্তি হ'লে সেই সদস্যভুক্তি আজীৱন থাকে এবাৰেই মাথো 500 টকাৰ বিনিময়ত আপোনালোকে হিতাধিকাৰী সদস্য হ'ব পাৰে আৰু আমি তেতিয়া আপোনালোকক এখন কাৰ্ড এখন আমি দিওঁ আৰু সেই কাৰ্ডখন দেখুৱাই পেলাই মই আগতে উল্লেখ কৰা ধৰণৰ ৰেহাই মূল্যৰ সা সুবিধা আপোনালোকে লৈ লাভৱান হ'ব পাৰে আমাৰ শ্বেয়াৰ হোল্ডাৰো আপোনালোক হ'ব পাৰে অংশীদাৰী সদস্যও হ'ব পাৰে আজি আমাৰ প্ৰায় 250 মান অংশীদাৰী সদস্য আছে আপোনালোকক আহ্বান জনাইছোঁ এই আন্দোলনটোৰ সৈতে আপোনালোক জড়িত হওক আৰু সহযোগ কৰক আৰু আমি লগে ভাগে আমি চাওঁ আমি ক'ৰ পৰা ক'লৈ আমি আগবাঢ়ি যাব পাৰোঁ আৰু ডাক্তৰ উমেশ চন্দ্ৰ শৰ্মা ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মাৰ লগতে এই পদক্ষেপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য মৃদুল হাজৰিকা ডাক্তৰ ৰমেন তালুকদাৰ আদি বিশিষ্ট ব্যক্তিসকলো জড়িত হৈ আছে